ইয়াতকে বেছি বয়সৰ মানুহ এই তেনেকৈ ক'লে আমি যোৱা 14 তাৰিখৰ দিনাখন আমাৰ আছুফালৰ প্ৰতিনিধি দল আমি ইয়ালৈ আহিছিলোঁ মানে পদক্ষেপ চাবলৈ পৰিলক্ষিত কৰিবলৈ কিমান খবৰ পাইছিলোঁ যে শান্তি গ'লে পানী সোমাইছে বুলি। তো আমি চাবলৈ আহিছিলোঁ মানুহখিনি কিমান সুবিধা পাইছে নেকি বা চৰকাৰী পৰা কিবা সুবিধা পাইছে নেকি বুলি। তো আমি সেই পৰিলক্ষিত কৰোঁ যে ইয়াত কোনো ধৰণৰ তেওঁলোকে আজিৰ পৰা আগলৈকে মানে কোনো ধৰণৰ মানে সুবিধা পোৱা নাছিলে তেওঁলোকে, স্বাস্থ্য ক্ষেত্ৰতে হওক বা অন্যান্য ৰেচন পাতিৰ ক্ষেত্ৰতে হওক। গতিকে আমি সেইবাবে আপুনি গম পায় যে এতিয়া অসমত কিমান ধৰণৰ মহামাৰী হয়। মহামাৰী এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছ 1418 জন আমাৰ আক্ৰান্ত হৈ আছে। গতিকে আমি সেই মানে লক্ষ্য ৰাখি আমাৰ ইয়াৰ চুবুৰীটো যাতে পানী হৈ যোৱাৰ পিছত মানুহৰ যিহেতু কিছুমান বেমাৰ দেখা দিয়ে, গতিকে সেইখিনিৰ পৰা মানুহ নিৰ্মূল কৰিবৰ কাৰণে আমি এটা স্বাস্থ্য শিবিৰ মানে আমি ইয়াত আয়োজন কৰোঁ গোটেই অঞ্চলৰ মানুহখিনিক লৈ কিনে, যাতে তেওঁলোকে স্বাস্থ্য ক্ষেত্ৰত মানে সজাগ হয় আৰু সুৰক্ষিত হয়। মানে এই কাৰ অধীনত হৈছে আমি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ মহাসনত আপোনাৰ তিনিচুকীয়া চিভিল হস্পিটেলৰ তেওঁলোকে মেডিকেল টিম এটা পঠিয়াই আমাক কালি জইণ্ট ডাইৰেক্টৰৰ লগত আমাৰ কথা পতা হয়। জইণ্ট ডাইৰেক্টৰৰ কথা পতাৰ পিছত তেওঁলোকে মানে আমাৰ ওচৰলৈ মেডিকেল সমাধানৰ কথাটো আগৰ পৰা ভাবি থকা আছে বা দল সংগঠনসমূহে যুঁজি আছে, ৰাইজেও বিচাৰি আছে। কিন্তু যিমানকেইখন চৰকাৰ আহে সেয়া যোনখন চৰকাৰে নহওক, কিন্তু তেওঁলোকে প্ৰতিবাৰেই প্ৰতিশ্ৰুতি কোনো ধৰণৰ কাম আজিলৈকে কৰা দেখা হোৱা নাই। লগতে আমাৰ যিটো চাহপাত বা তেল কয়লা সকলো ৰাষ্ট্ৰীয় সম্পদ, কিন্তু এতিয়া কিছুসকল ব্যক্তি বা চৰকাৰী লোকে ক'বলৈ বিচাৰিছে যে এইটো চৰকাৰ মানে ৰাষ্ট্ৰীয় সমস্যা নহয় বানপানীটো, কিন্তু সম্পদ হিচাপে কিন্তু তেওঁলোকৰ কাৰণে সকলোৱে ৰাষ্ট্ৰীয় সম্পদ। এতিয়া কথা হ'ল আমি বাৰম্বাৰ কোৱাৰ পিছতো তেওঁলোকে ইয়াৰ কোনো স্থায়ী সমাধান উলিয়াব বিচৰা নাই বা নোৱাৰে বা তেওঁলোকে বিচৰা নাই কৰিবলৈ। তাৰ বাবে আমি দাবী থাকিব যে এইটো স্থায়ী সমাধান কিবা এটা কৰক। আৰু প্ৰতিবাৰে আমি আহিম, এনেকৈ বানপানী হ'ব, মানুহসকলৰ হাৰাশাস্তি হ'ব, সেইটো নিবিচাৰোঁ। লগতে ইয়াত কোনো ধৰণৰ স্বাস্থ্য শিবিৰ নাই। শান্তিগলি হওক দিনজনত হওক এটা স্বাস্থ্য শিবিৰ লাগে, এয়া চৰকাৰলৈ দাবী জনাইছোঁ। বাৰম্বাৰ দেখা যায় যে আমাৰ যিবিলাক উন্মুক্ত হৈ আছে মথাউৰিবিলাক, সেই মথাউৰিবিলাক আমাৰ চৰকাৰে বানপানী আহি কিনে পানী সোমাই যোৱাৰ পিছত তেওঁলোকে ৰৈ থাকে। মানে আমাৰ ইয়াত পানী সোমাব, তাৰপিছত তেওঁলোকে 2-এজন আহিব প্ৰতিনিধি দল আহি খবৰ ল'ব মানুহৰ মাজত, কিন্তু সেই মথাউৰিখিনি যে শুকান দিনত সেই মথাউৰিখিনিৰ মাজত মেৰামতি কৰাৰ কোনো পদক্ষেপ লোৱা দেখা নাযায়। এতিয়া শদিয়া অঞ্চলতে হওক, ধেমাজিতে হওক, মাজুলীতে হওক, গোটেইখিনি অঞ্চলৰ মথাউৰিখিনি আমাৰ ভঙা বেয়া অৱস্থা আছে। চৰকাৰৰ জলসম্পদ বিভাগৰ বাৰে তেওঁলোকে মানে কথাটো উন্নিকাই থকাৰ পিছতো মানে সেই মথাউৰিখিনি মেৰামতি কোনো পদক্ষেপ লোৱা নাই। আৰু আমি দেখা পাওঁ অন্ধ্ৰপ্ৰদেশকে ধৰি উৰিষ্যাকে ধৰি মধ্যপ্ৰদেশকে ধৰি তেওঁলোকৰ বানপানীবিলাকৰ চৰকাৰে 3,000 কোটি 1,400 কোটি টকা ইমান হাজাৰ কোটি টকা তেওঁলোকক অনুদান হিচাপে দিছে, কিন্তু অসমৰ আজিলৈকে একো এটা দিয়া নাই। অসমৰ পৰা কয়লা নিছে, চাহ নিছে, প্ৰটিন নিছে, কিন্তু আমাৰ সম্পদবিলাক ৰাষ্ট্ৰীয় সম্পদ হিচাপে তেওঁলোকে চিহ্নিত কৰে, কিন্তু আমাৰ যিটো আমাৰ বানপানী তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেতিয়াবা পৰিগণিত নকৰে। গতিকে আমি চৰকাৰক এই ক্ষেত্ৰত ক'ব বিচাৰিম যে আপোনালোকে সোনকালে এই ক্ষেত্ৰত পদক্ষেপ লওক, নহ'লে 2022 চনৰ ইলেকশ্যনত নিৰ্বাচনত আপোনালোকৰ ৰিজাল্টটো পাই যাব হাতত। ধন্যবাদ। বিগত কেইবাদিনো ধৰি আমাৰ শান্তিগলি কয়লাপথাৰ অঞ্চলটো আৰু লগতে ওচৰ চুবুৰীয়া যিমানখিনি দিনজান হওক আপোনাৰ গুইজান হওক সকলোখিনি বানপানীত ডুবুৱাই আছিলে, সকলোৱে জানে। গতিকে আৰু বৰ্তমানলৈকে আজিলৈকে কথাটো কওঁ, আমাৰ ইয়াত তেনেকুৱা একো স্বাস্থ্য শিবিৰ আমি পোৱা নাছিলোঁ। গতিকে পোনপ্ৰথমে আমাৰ আছু ছাত্ৰ সন্থাখিনি গোটেইখিনিকে ধন্যবাদ জনাইছোঁ। তেওঁলোকে ধুনীয়াকৈ আহি আমাৰ দুখীয়া ৰাইজক স্বাস্থ্য পৰীক্ষা কৰিছে, তেওঁলোকে ঔষধ পাতি যোগান ধৰিছে। গতিকে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ যোগেদিয়ে চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ যিহেতু গৰাখহনীয়াটো নিশ্চয় কাষত আৰু দিনক দিনে খহি গৈ আছে, গতিকে এইটো এটা অতি সংকটজনক কথা। গতিকে আপোনালোকৰ যোগেদি চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ অঞ্চলৰ যিখিনি গৰাখহনীয়া আছে তাৰ বিষয়ে যদি বিহিত ব্যৱস্থা লয়, তাৰ বাবে আমি গাঁৱৰ ৰাইজৰ কাৰণেও এটা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ কয়লাপথাৰ বিশেষকৈ আমাৰ এইটো অংগনবাদী কয়লাপথাৰ খামটিগলি গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা খামটিগলি কয়লাপথাৰ অংগনবাদীৰ কৰ্মী। আমাৰ ইয়াত এটা স্বাস্থ্য কেন্দ্ৰ, যিটো শিশুৰ বেজী বা ঔষধ পাতি সেইখিনি গৰ্ভৱতী মহিলাৰ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে আমাৰ অতিকৈ এটা আমাৰ কাৰণে স্বাস্থ্য কেন্দ্ৰ আমাক প্ৰয়োজন হৈছে। গতিকে আজিৰ যোগেদি আমি কয়লাপথাৰ কৰ্মী, অংগনবাদী হয়, আশাকৰ্মী হয়, সকলোৱে হয় অনুৰোধ জনাওঁ যে আমাৰ ইয়াত এটা স্বাস্থ্য কেন্দ্ৰ লাগে। আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে ইয়াত কিবা বেমাৰ চেমাৰ সকলো নিয়ে?
বেমাৰ বৰ্তমান চিভিল হস্পিটেললৈ যোৱা হয় আৰু মই এটা মানে ধন্যবাদ জনাওঁ আমাৰ NRCM যিটো লৈছে আমাৰ দিনজান টি গাৰ্ডেনত সেই আমাৰ তীৰ্থনাথ দাসত মই ধন্যবাদ জনাইছোঁ। এইখিনি যিমান গাঁও অঞ্চলখিনি আছে তেখেতে মানে আমাৰ ইয়াত যিমানখিনি গাঁৱৰ মানুহখিনি আছে তেখেতে বৰ্তমান ইয়াত স্বাস্থ্য কেন্দ্ৰত আমাক পৰীক্ষা কৰি আছে আৰু চলাই আছে বহুতখিনিৰ পৰা মানে আমাক সহায় কৰি আছে ৰেহাই দি আছে মই তেখেতকো ধন্যবাদ জনাইছোঁ। ইয়াত যিহেতু আমাৰ ইয়াত 1500 জনসংখ্যা আছে গতিকে ইমানখিনি জনসংখ্যাৰ মাজত আমাক এটা স্বাস্থ্য কেন্দ্ৰ অতিকৈ জৰুৰী। তাকে যিহেতু খান্দিগড় এটা গাঁও পঞ্চায়ত নহয় জানো হয় হয় গাঁও পঞ্চায়ত তাৰ উপৰি কি হ'ল এটা বানআক্ৰান্ত অঞ্চল বানআক্ৰান্ত অঞ্চল হয় তাতে স্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য উপকেন্দ্ৰ এটা অতি জৰুৰী হয় অতি জৰুৰী। আমাৰ ইয়াত তেনেকৈ কি ক'ব এতিয়া কি ক'ব চৰকাৰক এই অনুৰোধ জনাওঁ যে তেওঁলোকে অতি শীঘ্ৰে আমাৰ ইয়াত এটা চাব চেণ্টাৰ আৰু ডক্টৰ হওক নাৰ্ছৰ হওক তেওঁলোকৰ যদি ব্যৱস্থা কৰে আমাৰ ৰাইজে উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। নাম আমি জানিব বিচাৰোঁ বিশেষকৈ বানপানীৰ সময়ত মানুহৰ বিশেষ নহ'লেও খোৱা পানীটো খুব সমস্যা হয় সেই সন্দৰ্ভত আপুনি কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব কি কৰিব লাগিব? আচলতে মানুহৰ সৰহভাগ বেমাৰ পানীৰ পৰা হয়। এই পানীৰ পৰা হোৱা বেমাৰ আমি নিজে নিজে প্ৰতিৰোধ কৰিব পাৰোঁ। যেনেকৈ খোৱা পানী আমি য'তে ত'তে পানী খাব নালাগে আৰু পানী ঘৰলৈ খোৱাৰ কাৰণে আনিলে প্ৰথমতে পানীখিনি উতলাই ভালকৈ পানীখিনি ঠাণ্ডা কৰি পেলাই এটা টেকেলি মাটি টেকেলি সাধাৰণতে বেছি ভাল মাটি টেকেলিত থৈ পেলাই তাত ঢাকনি দি পানীখিনি ৰাখি পেলাই তাৰপৰা পানী খাব লাগে। পানী অতি ভাল পানী আৰু পানীখিনি ঠাণ্ডা হৈ থাকে। 2 নম্বৰ য'তে ত'তে মানুহে পানী খাব নালাগে। ক'ৰবালৈ গ'লে লাগিলে এবটল পানী ঘৰৰ পৰা লৈ যাব লাগে। পানীৰ পৰাই বেছিকৈ হেৰি হয় আৰু ল'ৰা ছোৱালীবোৰক সাধাৰণতে পানীত খেলিবলৈ পানীৰ পৰা বহুত খৰ খজুতিও হয়। সেইকাৰণে ল'ৰা ছোৱালীবোৰক খেলিবলৈ দিয়াৰ সময়ত চাব লাগে পানীটো কেনেকুৱা। ক'লা পানীটো অতি বেয়া সেই পানীটোতে খাৰুৱা বস্তু থাকে সেইকাৰণে খজুতি হয়। সেইকাৰণে আমি বেছিকৈ সাৱধানতা পানীৰ কাৰণে ল'ব লাগে বানপানীৰ সময়ত। আৰু এনেই জ্বৰ কাহ চাহটো এইটো আছেই। তদুপৰি আটাইতকৈ বেছি বানপানীৰ সময়ত হোৱা অসুখ হ'ল পেটৰ অসুখটো সৰহভাগ খোৱাৰ পৰা হয় আৰু পানীৰ পৰা হয়। যিসকল ৰাইজে বৰ্তমান বানপানীৰ পৰা বা বানপানীৰ পিছত যিবোৰ বীজাণু বা যিবোৰ বেমাৰ মানুহৰ মাজত ভাৱ বা উদয় হয় আমি সেইবোৰ নিৰাময় কৰা এটা মহান ক্ষুদ্ৰতম আমি প্ৰয়াস কৰিছোঁ। সেই গতিকে আমাৰ যিসকল ডক্টৰ আৰু নাৰ্ছ বাইদেউসকলে আজি আমাক তিনিচুকীয়া জিলা ছাত্ৰ সন্থা অনুৰোধমৰ্মে পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাক যি আজি বিনামূলীয়া চিকিৎসা শিবিৰ আমাৰ ৰাইজক প্ৰদান কৰিলে তাৰ কাৰণে সমূহ চিকিৎসক আৰু নাৰ্ছ বাইদেউসকলকো লগতে আশা কৰ্মীসকলকো আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন